নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ অশেষ শুভকামনা থাকিল আৰু লগতে নতুন বছৰত সকলোকে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। এতিয়া বাজছে 2:30 ভাবিছিলোঁ আজি একো ভিডিঅ' নবনাওঁ বুলি, মানে আজি দিনটো একো স্পেচিয়েল নহয় বুলি ভাবিছিলোঁ। মানে ঘৰত অকল ময়ে আছোঁ, আমাৰ খুৰাহঁতৰ ছোৱালীকেইজনী এনাই ঘৰত আছিলেগৈ আৰু সিহঁতি আজি নাহিব বুলি ভাবিছোঁ, কিন্তু আহিলে। চ' আজি কিবা এটাকে স্পেচিয়েল হ'ব। চ' দেখুৱাই থাকিম আপোনালোকক, ৰ'ব মই তেহেঁতক মানে দেখুৱাইছোঁ সিহঁতক। এয়া আমাৰ বাইদেউ আহি পালেহি আজি এনাইকৰ ঘৰৰ পৰা। হাই, হেপী নিউ ইয়েৰ। আৰু মোলৈ বোলে চকলেট এটা লৈ আহিছে, 5 টকীয়া চকলেট এটা লৈ আনিছোঁ আইডলে। বহুত বহুত ধন্যবাদ। আৰু আজি সিহঁতি আহিলে কাৰণে অলপ স্পেচিয়েল হ'ব, আৰু কি হয় দেখুৱাই থাকিম। এয়া আমাৰ আৰু এজনী ভণ্টি, কিন্তু তাই শুই আছে, লাজ কৰে। মোৰ ভিডিঅ'ত আপোনালোকে চাগে তাই এদিনো দেখা নাই, ভাবিছে চাগে মোৰ খুৰা ছোৱালী অকল এজনীয়ে বুলি। নহয়, দুজনী হয়, আৰু তাই বহুত লাজ কৰে। চ' তাই ফটো মই হেৰিয়াত দি থাম্বনেইলত দি দিম, তেতিয়া দেখিব। এয়া আমি আজি এইডোখৰতে আৰু ইয়াতে এইডোখৰতে মানে জুই জ্বলাম, জুই ধৰিম। এতিয়া আমাৰ বাইদেৱে এইবোৰ ইটা চিটা লগাব লৈছে, লগোৱা। এয়া আমাৰ বাইদেৱে চব ঠিক কৰিছে, মই আৰু বিন্দাছ জুই জ্বলাম আৰু খাম আৰু দেই। জলদি কৰ দেৰি হৈছে, দোকান যাব লাগে। এডোখৰ মই অলপ এনেই আৰু নিয়মটো কৰি দিছোঁ আৰু লোৱা জলদি। আমাৰ পিতাজীয়ে অকল আমাক এই দুডোখৰ দিছে, অনলি এই দুডোখৰ আমাক জুই খাবলৈ দিছে। এয়া আমি এতিয়া ওলাইছোঁ দোকানৰ ফালে। আজি ৰাতিকৈ কিবা স্পেচিয়েল কৰিম কৈছোঁ ন, তাৰ কাৰণে অলপ বস্তু আনোগৈ। অলপ আপোনালোকৰ স্পেচিয়েল নালাগিবও পাৰে, কিন্তু আমাৰ কাৰণে মানে সৰু সৰু মমেণ্ট বহুত স্পেচিয়েল। চ' বলক। এয়া আমাৰ বাইদেউ ৰৈ আছে। এয়া আমি গৈ আছোঁ, আৰু আপোনালোকে আজি কিনো কৰিলে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। আৰু মই কালিও এটা ভিডিঅ' দি থৈছোঁ, আৰু সেইটো চাব আপোনালোকে। বলক গৈ থাকোঁ আমাৰ লগত। এয়া আমি দোকান আহি পালোঁহি, আৰু সৰু সৰু কিছুমান বস্তু লৈ লৈছোঁ ৰাতিকৈ খাবলৈ। এয়া আমি দোকানৰ পৰা আহি দেখিছোঁ যে দেউতাই আগতীয়াকৈ জুই জ্বলাই থৈ দিছে। দোকানৰ পৰা আহিলোঁ এতিয়া, আৰু এতিয়া ধূপ আৰু চাকি জ্বলাই ল'ম। আৰু জুই আমি জ্বলাব নালাগে, কাৰণ দেউতাই জুইটো অলৰেডি জ্বলাই দিলে। আৰু কি হয় চাই থাকিব ভিডিঅ'টো। আমাৰ পাৰ্টি আৰম্ভ হৈছে, আৰু এতিয়া মই টুল চুল লৈ লৈছোঁ বহিবলৈ। আমাৰ জুই চুই জ্বলাইছোঁ, এয়া আমাৰ ভণ্টি। এয়া আমি জুই চুই জ্বলাই লৈছোঁ, আৰু পাৰ্টিটো মানে ভাতৰ নহয় বা খানাৰ নহয়, আমি জাষ্ট এনেই মানে জুই ফুৱাইছোঁ আৰু গান চান লগাই ইয়াতে চাহ বনাম। আৰু এতিয়া আমি ইয়াত চাহৰ পাৰ্টি কৰিম, মানে দোকানৰ পৰা চানা দানা ঢেৰ কিবা কিবি মিক্স চানা কিনি আনিছিলোঁ। আৰু ভাতটো ভিতৰতে বনাব মায়ে ক'লে কি বাহিৰত বনাব নালাগে, সেই মায়ে ভিতৰতে বনাই দিব, আমি ইয়াতে খাম। আৰু মাংস আনিছে, আমি এতিয়া বনাই খাম। আৰু এয়া মাংস, এয়া মায়ে চাহ বনাই আনিলে, আৰু আমাৰ চানা এতিয়ালৈকে মিক্স কৰি হোৱাই নাই। চাহখিনি আগে লৈ আনিলে, আৰু এতিয়া মিক্স কৰিম আৰু তাৰপৰা খাম। এয়া আমি চাহ তাহ খাই অলপ জুই ফুৱাই লৈছোঁ, আৰু অলপ লেকচাৰ চলি আছে। আৰু আজি আমাৰ ভাতৰ লগত আছিল ব্ৰইলাৰ মাংস, আৰু বিশেষ একো বনোৱা নাছিলে, অকল ব্ৰইলাৰ আলু গ্ৰেভি কৰিছিলে, আৰু সিমানেই। আৰু ভাত খাই থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, সেইকাৰণে ফটো এখনকে দি দিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে।